বন্ধুসকল, এইটো মই পাৰ্চেল অৰ্ডাৰ দিছিলোঁ। এতিয়া ইয়াক কৰিব লাগিব আনবক্সিং। তো মই বেলেগতকৈ অলপ বেলেগ ধৰণে আনবক্সিং কৰিব গৈ আছোঁ, আৰু এই বস্তুটোৰ ভিতৰে মানে কি বস্তু আছে তো আনবক্সিং কৰি দেখুৱাই আছোঁ আপোনালোকক। তো ভিডিঅ'টো চাই থাকিব, আৰু আনবক্সিং হ'ব অলপ বেলেগতকৈ বেলেগ ধৰণে, একেবাৰে বেলেগ ধৰণে। আৰু তো চাই থাকক ভিডিঅ'টো, আনবক্সিং কৰি আছোঁ। এইখন হ'ল মোৰ আনবক্সিং কৰা অস্ত্ৰ। তো আপোনালোকে চাই থাকক, মই আনবক্সিং কৰি আছোঁ। বন্ধুসকল, একোচোন চিল টিল মাৰা নাই। তেতিয়াহ'লে কেনেকৈ হ'ব বন্ধুসকল? পুৰা পেকিং কৰি দিছে। এয়া আনবক্সিং হৈ গ'ল বন্ধুসকল। মানে মই অৰ্ডাৰ দিছিলোঁ এইটো হেডফোন মানে সৰু সৰু যে হেডফোন থাকে, তেনেকুৱা অৰ্ডাৰ দিছিলোঁ। তো ইয়াৰ এতিয়া ৰিভিউ কৰোঁ অলপমান। তো খুলি খালি মেলি চাওঁ আৰু কি আছে ভিতৰত। বন্ধুসকল, এইটো হ'ল কেছ, মোৰ এয়াৰ বাডছ দুটাৰ কেছ। তো কিবা চাৰ্জ নাই নেকি, না কি এবাৰ এনেচোন ভালে হয়, কিন্তু ইয়াত আছে USB পোৰ্ট, আৰু ইয়াত মোবাইল চাৰ্জ দিব পাৰিম। তো মোৰ মেটেল দুটা হৈছে এই দুটা। তো চাই লওক কেনেকৈ বেয়া নেকি বন্ধুসকল? এয়া তেতিয়া মই জানা নাছিলোঁ মানে। বন্ধুসকল, লুকছটোতো ভালেই লাগে, তো নাজানো ইউজ কৰি কেনেকুৱা লাগে, চাব লাগিব এতিয়া। লুকছ ভালেই লাগে, কিন্তু মোৰ প্ৰথমতে আছিল 91% চাৰ্জ, আৰু এতিয়া হ'ল 88। তো এই দুটা চাৰ্জত মানে বহাই দিলোঁ, মানে চাৰ্জ দিব লাগিব। আৰু তো ইয়াক এতিয়া চাৰ্জ দিব লাগিব। তো এইডাল দিছে কিবা, এইডাল ইয়াৰ মালডাল দিছে চাৰ্জ দিয়া। এইডাল মই এই এয়াৰবাডটো মানে ইণ্ডিয়ান বুলি অৰ্ডাৰ দিছিলোঁ, কিন্তু ইণ্ডিয়ান নহয়, চাইনিজ হয়। এয়া চাওক, এইখন কাৰ্ড দিছে, এইখন চাইনিজৰ। তো সম্পূৰ্ণ চাইনিজ হয়, কিন্তু ডিটেইলছত লিখা আছিল কি এইটো ইণ্ডিয়ান প্ৰডাক্ট বুলি লিখা আছিলে। মই মেড ইন ইণ্ডিয়া বুলি আছিলে, কিন্তু মোক দিছে চাইনিজ মাল। কি ক'ম আৰু। মিছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ বন্ধুসকল। মিছ' বেয়াকৈ ঠগ খালোঁ। ইয়াত ঠিকে আছে, কিন্তু বক্সটোত ঠিকে আছে, মেড ইন চাইনা বুলি আছে। তো আজিৰ পৰা বন্ধুসকল গম পালোঁ মিছ' ফকতীয়া বুলি। কিন্তু ফ্লিপকাৰ্টৰ পৰা যিখিনি অৰ্ডাৰ দিছিলোঁ সেইখিনি ভালে প্ৰডাক্ট আহিছিল, কিন্তু এইটো ফকতীয়া প্ৰডাক্ট যেন লাগিছে মোৰ বৰ্তমান। তো চাউণ্ড কোৱালিটি ইমান বেয়া নহয়, ভালেই, কিন্তু ইয়াৰ যিবিলাক স্পেচিফিকেশ্যন, ধৰ বেটাৰী কোৱালিটি, এইবিলাক মানে অলপমান বেয়া হ'ব যেন লাগছে। কিন্তু ইয়াত 2000 mAh বেটাৰী দিয়া বুলি কৈছে, লিখা আছে, কিন্তু ৰিস্ক নাই, হয় না নহয়? কাৰণ প্ৰডাক্টে আহিছে চাইনা মাল। তো ইণ্ডিয়ান বুলি অৰ্ডাৰ দিছিলোঁ, লিখাও আছিল ডিটেইলছত ইণ্ডিয়ান বুলি। তো কি কৰিম আৰু, আহিছে যিহেতু ৰিটাৰ্ণ দিব নিদিওঁ দে, আৰু বেছি টকাও নহয়, 500 টকাৰ মাল। গতিকে কি কৰিম, এনেকৈ ঠগি থাকে মিছ'। বেয়াকৈ ঠগালি, কিন্তু ভাল নালাগিল। তো নেক্সট টাইম আৰু মিছ'ৰ পৰা অৰ্ডাৰ নিদিওঁ মই, অনলাইন অৰ্ডাৰ দিলে। ফ্লিপকাৰ্টৰ পৰা এই যিটো মোবাইল দি মই কেমেৰা ধৰি আছোঁ, যিটো মোবাইল দি ৰেকৰ্ড কৰিছোঁ, এই মোবাইলটো কিন্তু ফ্লিপকাৰ্টৰ। তো আজিলৈকে মই ফ্লিপকাৰ্টৰ প্ৰডাক্ট চলাই পেলাই আজিলৈকে বেয়া পোৱা নাই। আৰু আগতে মানে এটা ফ্লিপকাৰ্টৰ পৰা এইটো MJ3 এই প্ৰডাক্টটো আনিছিলোঁ। আজিলৈকে ইয়াৰ মই একো মানে নিগেটিভ পইণ্ট উলিয়াব পৰা নাই। ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ, তো ভাল প্ৰডাক্ট দিয়ে ফ্লিপকাৰ্টে, কিন্তু মিছ' ফাল্টু প্ৰডাক্ট দিয়ে দেই। মিছ'ৰ পৰা বেছিভাগ ইলেক্ট্ৰনিক্স বস্তু নিকিনাই ভাল বুলি মই আপোনালোকক কওঁ। আৰু তো ফাৰ্ষ্ট টাইম কিনিছিলোঁ, কিন্তু ফাৰ্ষ্ট টাইমে কাম নহ'ব। তো কি ক'ম আৰু, ইয়াৰ ৰিভিউ দিও লাভ নাই, কাৰণ মেড ইন ইণ্ডিয়া লিখি পেলাই চাইনা মাল দিলে, আৰু এইটো কোনে মানে কি ক'ম আৰু, ক'ব লগা মানে শব্দ নোহোৱা হৈ গৈছে মিছ'। তো মিছ'ৰ পৰা বস্তু নিকিনো দেই। আৰু মই এই কম দামী এটা বস্তুৱে ভাল প্ৰডাক্ট দিব লাগিছিল না, যি লিখা আছে সেই প্ৰডাক্টটো দিব লাগিছিল। তো মই
মেড ইন ইণ্ডিয়া চাই পেলাই প্ৰডাক্টটো কিনিছিলোঁ, এতিয়া পঠাই দিছে মেড ইন চাইনা। তো কোৱালিটি ভাল নহয়।